এইটো মোৰ 25 তাৰিখৰ ভিডিঅ' এডিট কৰিবলৈ সময় নোপোৱাৰ কাৰণে আজি দিছোঁ আৰু এইফালে আমি দেখিছে সকলোৱে লগ লাগি হেলুৱাই গুচাই আছোঁ ব্লিচিং পাউডাৰ আৰু বালি দি পেলাই আৰু 26 তাৰিখে যিহেতু আমাৰ মা ঢুকুৱা 2 বছৰ হ'ব আৰু সকাম আছে সেয়েহে পাছফালৰখিনি পিছল হৈ গৈছে কাৰণে ধুনীয়াকৈ চাফা কৰি দিছোঁ যিহেতু পানী পৰি থাকিলে লেতেৰা হৈয়ে থাকে আৰু এইফালে ভাত পানী খাই মেলি এতিয়া সকলোৱে ৰেষ্ট লৈছে আৰু এইফালে মই বনাইছোঁ 26 তাৰিখে ভকতক দিবৰ কাৰণে নিমকি আৰু এতিয়া বজাৰলৈ যাবলৈ আছে আৰু এইফালে লাহি ৰক্তি হেতি অহা যিহেতু আজি 5 দিন হৈ গ'ল তাহাঁতিও যাওঁগে বুলি যাবলৈ ওলাইছে সেয়ে তাহাঁতকো এইফালে বিদায় দি লৈছোঁ যাবৰ কাৰণে আৰু আনফালে মামা মামীহঁতক ভিডিঅ' কৰা নহ'ল মামা মামীহঁত আহিছে আৰু মামা মামীহঁতকো চাহ দি লওঁগে চাহ দি আকৌ বজাৰ কৰিবলৈ যাবলৈ আছে আৰু এয়া বজাৰৰ পৰা আহি আকৌ মিঠাই এটা বনাইছোঁ এইটো মই এলেজেলে বুলি কওঁ আপোনালোকে বেলেগ নাম জানে যদি জনাব আৰু এয়া বনাই ল'লোঁ আৰু এইফালে হৈছে নেক্সট দিনা আজি 26 তাৰিখ যিহেতু 2 বছৰ হৈ গ'ল মা ঢুকুৱা সেয়ে মা সকাম এয়া শেষ হোৱাৰ পাছত এইফালে প্ৰসাদ খোৱাখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু নিজৰ ঘৰতে সকাম হ'লে মানে ভিডিঅ' কৰিবলৈ সময় নাপাওঁ সেয়েহে এয়া ভাত খোৱা হৈ গৈছে এতিয়া আৰু আমি খোৱাখিনি ভিডিঅ' কৰিবলৈ সময় নাপালোঁ সেয়েহে কেইখনমান ফটো মাৰি ৰাখিছিলোঁ তাকো ফটোকেইখনো আপোনালোকক দি দিছোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই বাই বাই